Hello everyone, welcome back to my channel অসমীয়া ছোৱালী সোণাক্ষী আৰু মই আজি এই দেখিছে নহয় উদ্দেশ্যটো অকণমান বেলেগ মই ফুৰিবলৈ যাবলৈ ওলাইছোঁ ক'ত যাম আপোনালোকক দেখাম আৰু মই আজি কি কৰিলোঁ আপোনালোকে দেখিব দেখাই দিম নাৰ্জী ফুল দেখিছে নহয় মই নাৰ্জী ফুল কিনাৰৰ মানুহৰ পৰা আনি পেলাই এই ক'তনো ৰুমে ৰুবলৈতো নহয় বাৰু দালে চালে আনি পেলাই এনেকৈ পানী দি পেলাই ইয়াতে পচাই থৈ দিছোঁ দেখিছে আৰু মই তেন্তে যাওঁ আৰু আপোনালোককো দেখাম ক'লৈ যাওঁ কি কৰিম দেই আহক তেন্তে মোৰ লগত হেল্ল' গাইজ এয়া আমাৰ ঘৰলৈ আহিছে ডন হালৈ নমস্কাৰ নমস্কাৰ এয়া তেওঁলোকৰ লগৰ হয় গোটেই গ্ৰুপ আহিছোঁ আৰু আমি টিমমেট হৈ আহিছোঁ 5 জন আহিছোঁ একদম আপোনালোকৰ শিৱসাগৰত আপোনালোকে এতিয়া শিৱসাগৰ কেনেকৈ ঘূৰাই হয় হয় ফুৰাব লাগিব আমি আলহী আহিছোঁ ভালো লাগিছে হয় ডনহালৈ আমাৰ ইয়ালৈ আহিছে হয় নাই আহি ভালো লাগিছে মোৰো ভাল লাগিছে এতিয়া কালি ঘূৰিম গোটেইখিনি গোটেই জয়সাগৰ বা ৰংঘৰ কাৰেংঘৰ যিখিনি গোটেইখিনি ঘূৰিম ভাল লাগিব একদম বহুত ভাল লাগিব সেইকাৰণে আহিছোঁ ইমান দূৰৰ পৰা এতিয়া আপোনালোকে ভিডিঅ'টো দেখি আছে অসমীয়া ছোৱালী সোণাক্ষী চেনেল ডন মই আৰু আমাৰ লগত আমি 5জনীয়া টিম আহিলোঁ তো আমি এতিয়া তেওঁলোকৰ ঘৰতে গৈছোঁ তো ফাৰ্ষ্ট মানে আহি এওঁলোকৰ ঘৰতে সোমাইছোঁ ফাৰ্ষ্ট আলহী আৰু আমাৰ ফাৰ্ষ্ট আলহী তেওঁলোকে বহুত টাইমৰ পৰা ৰেডি কৰি আছিলে তো আমি বিশেষ একো নকওঁ এইটো বহুত ধুনীয়া ধুনীয়া ব্লগ দি আছে ভিডিঅ' আপোনালোকে ভিডিঅ'বোৰ চাব চেনেলটোলৈ যদি যোনকৈ আহে ছাবস্ক্ৰাইব কৰিব ন কি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো তেতিয়াহ'লে পাই থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমি আগন্তুক আৰু লগতে আমাৰবিলাকো চাই থাকিব আৰু আমি আগন্তুক দুদিনলৈকে শিৱসাগৰ টাউনত আছোঁ যদি এওঁৰ ভিডিঅ'টোৰ দ্বাৰাই হওক কোনোবাই যদি কিবা হেৰি কৰিব বিচাৰে তো কণ্টেক্ট কৰিলে হ'ল হৈ যাব আমি লগ পাম লগ পাই যাব দণ্ডাই ঘৰত চাহ খাবলৈ আহিছে মেলে চাওঁ আৰু যিয়ে নহওক তেওঁলোকে অকণমান হেৰি চেৰি কৰি আছোঁ লাইনটো মানে পোৱাগৈ নাই ইয়াত মানে আমাৰ প্ৰগতি বুলি গভৰ্ণমেণ্ট হয় আৰু এমটো প্ৰাইভেট হয় নেকি অঁ প্ৰাইভেট নহয় দুইটাই মানে প্ৰাইভেটতে এয়া কিয় লাজ কৰা নেকি একো নাই লাজ কৰা যদি একো নাই ডনহত যোৱাৰ সময়ত সম্পূৰ্ণ কথা বতৰা আৰু ফটো মাৰত ব্যস্ত হৈ যোৱাৰ কাৰণে ভিডিঅ' কৰিবলৈ নহ'লে আৰু আমি মৰা কেইকপিমান ফটো আপোনালোকক দেখালোঁ আপোনালোকে উপভোগ কৰিব আৰু লগতে মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম বহুত ধুনীয়াকৈ ভিডিঅ' দিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ